হোটেল বিশ্ৰাম কাম ধাবা শিৱসাগৰবাসীক বাৰু মই এইখন ধাবাৰ কথা বেলেগকৈ আৰু চিনাকি কৰাই দিব নালাগে কলেজীয়া জীৱনত আমাৰ ল'ৰাবোৰৰ মেক্সিমাম পাৰ্টি কিন্তু এইখন ধাবাতে কৰিছিলোঁ একচুৱেলি এইখন পিছে তেওঁলোকে নতুনকৈ বনাইছে আহল বহল স্পেচৰ লগতে ভেৰাইটিজ অফ খানা আৰু ইয়াৰে কিন্তু চাৰ্ভিচ বহুত ভাল লগতে বাজেট ফ্ৰেণ্ডলি হয় এয়া আমাৰ বিশ্ৰাম ধাবাৰ অ'নাৰৰ ল'ৰা জোনাক আজি নিমন্ত্ৰণ ভাগ তাৰ ফালৰ পৰাই পাইছিলোঁ কেবিনলৈ লৈ যোৱাত আমাৰ ঠাকুৰৰ হাঁহি দেখিছে নাই মই বোলো লাগিব নি ঠাকুৰ এনেকুৱাতে আমাৰ ভাতৰ থালি আহি টেবুলত আপোনালোকে যদি নিৰামিষ খাওঁ বুলি কয় নহয় থালিখনত ইমানখিনি আইটেম থাকে শেষ কৰিব নোৱাৰিব মইতো গাহৰি প্ৰেমী যেতিয়া গাহৰিকে খাম বাকী আমাৰ ঠাকুৰ আৰু ইহঁতি হাঁহ আৰু চিকেন অৰ্ডাৰ কৰিছে এইখিনি হাঁহ চাকনা বুলি খাবা আৰু বাকী জনাখিনিক বাদ দি নজনাখিনিক কৈ থওঁ এইখন ধাবা আছে ভটিয়াপাৰ নাপাওঁতে নেশ্যনেল হাইৱে একদম কিনাৰতে বাকী আপোনালোক সহপৰিয়ালে যদি লাঞ্চ বা ডিনাৰ ডেট তাত যাম বুলি ভাবি আছে দেন বিশ্ৰাম ধাবা আহক বেষ্ট প্লেচ ঐ ঠাকুৰ চিকেন পায়ো গাহৰি টনা আজোৰা কৰিছ যে আৰু দুৰ্গা পূজা আগে নতুন বিশ্ৰামখনৰ মানে এইখনৰ এবছৰ কমপ্লিট হ'বলৈ গৈ আছে খুৰা আৰু খুৰিলে মোৰ একদম দিলছে অভিনন্দন থাকিল দেই বাকী বিশ্ৰাম ধাবাত কাৰ কি অভিজ্ঞতা আছে কমেণ্ট কৰি জনাব দেই